तामुलपुरनि सेसापानि दक्षिण बरभेरायाव हाग्रानि मैदेर आरो सुबुंनि गेजेराव दावहा। थांनाय हरनि समाव फाग्ला दैमायाव फैनानै थाफैनाय हाग्रानि मैदेर फालोआ सेसापानि दक्षिण बरभेरा गामिनि सुथि सरनियानि थाग्रा न'नि इन्जुरखौ बोफाय-बोसि खालामनायजों लोगोसे बारिनि गय बिफांफोरखौबो सिलिंखार खालामलाङो। सुथि सरनियानि थाग्रा न'खौ मैदेरा सिफायनाय समाव सुथि सरनियाया गाव उन्दुग्रा बैसां सिङाव हाबसोनानै दंमोन। बे समावनो मैदेरा सुन्दायजों हानहरहां आथिंजों गाग्रोमहां खालामनायाव गावनि जिउखौ रैखा खालामनो थांनायाव सुथि सरनियानि मेगन आरो मोदोमाव गोब्राब जखम जानायखौ फोरमायदों सुथि सरनियाया। तामुलपुरनि सेसापानि ओनसोलाव बेफोरबायदि गले-गले मैदेरनि उदखाराव सुबुंफोरनि थाग्रा न' आरो आबाद फोथारनि बायदि आबाद फसल खहा जाबोनाय बायदिखौ होबथानो आसाम सरकार आरो बिटिसि सरकार हाग्रा बिफाना माब्लादि बिफाव लागोन समासो फोरमायसिगोन। বিনিতা হরনিয়া বৰভেৰা। কেনেকুৱা হ'ল এইটো কালি গণেশ বাবা আহি ৰাতি 7টা মান বজাত ভাঙি দি গেল। কি নষ্ট কৰিলে? বেৰা ভাঙিলে, বাৰীত তামোল গছ ভাঙিল, চাউল তাউল খাই গ'ল। জাক আহিছিল। আপোনালোকে কি কৰি আছে? আমি ঘৰত নাই, বাহিৰত গিছো। ইয়াত থাকবা নোৱাৰো না, চলিৰ লগত কেনেকে থাকিম? বন বিভাগে একো ব্যৱস্থা কৰা নাই? একো ব্যৱস্থা কৰা নাই। কি আহ্বান? বন বিভাগৰ কি আহ্বান? হা? কি আহ্বান? কি সহায় দিয়ে অলপমান ঘৰটো বান্ধি লোৱাৰ কাৰণে, যিহেতুকে মই বিধৱা, কোনো নাই, মোক কোনে বান্ধি দিব? শৰণীয়া দক্ষিণ বৰভেৰা। কেনেকুৱা হ'ল এইবিলাক? মোৰ কিয় ঘৰ ভাঙিলে, এটাই ঘৰ হাতীয়ে ভাঙি গ'ল আজি যোৱা ৰাতি। এটা আছিল না জাক আছিল? জাক আছিলে। আপোনালোকে কি কৰি আছে? মই ভাত খোৱাৰ কাৰণে হেৰি কৰি আছিলো, হাত যোগাৰ কৰি আছিলো। এই দুগা মাৰিছিলো আৰু হাত ধোৱা নহ'ল, ফটককৈ আহি গ'ল। আহি বেৰা ভাঙিল, ইপিনে আৰু এই খাট ভাঙিলে, চিলিণ্ডাৰ চোলা ভাঙিলে, আৰু চাউল আছিলে চাউল খালে, আৰু তামোল গছ ভাঙিলে, বেৰা চেৰা চব ভাঙিলে। আৰু মই এতিয়া ক'ত থাকিম? এটাই ঘৰ। মানুহবিলাকে একো আঘাত নহ'ল? মোৰ আঘাত হৈছে, চকুত আঘাত হৈছে, আৰু অলপমান পেটতো আঘাত হৈছে। আপোনালোকে কোনে কোনে আছে? মই বিনন্দ শৰণীয়া দেউতা, আৰু মই চুটি শৰণীয়া দুয়ো আছিলোঁ। আৰু তামোল গছ ভাঙিলে, নাৰিকল গছ ভাঙিলে, চব ভাঙিলে আৰু নষ্ট কৰি দিলে। এতিয়া থাকিবৰ ঘৰ নাই, ক'ত থাকিম? বন বিভাগক কি আহ্বান জনাব? এতিয়া ক্ষতিগ্ৰস্তটো দিলে ভাল হয়, আৰু নিদিলে মই চলিম কেনেকৈ? অকলশৰীয়া মানুহ তো নায়ে, মোৰ থাকিব লগা ঘৰে নাই, ক'ত থাকিম আৰু এতিয়া? তাকে মোৰ দুখ, এতিয়া কি কৰিম, উপায় নাই। কালি সন্ধিয়া 7 মান বজাত হঠাৎ পাগলদিয়াৰ পৰা হাতীজাক এটা আহি আমাৰ বৰভেৰা গাঁৱৰে এই সতীশ দাসৰ বস্তিত সোমাই তেখেতৰ তামোল বাৰী, তামোল বস্তি গোটেই নষ্ট কৰি তেখেতৰ ঘৰ দুৱাৰ ভাঙি, হঠাৎ তেখেতসকলে ঘৰতে আছিলে, কিন্তু সতীশ দাসে বিছনাৰ তলত সোমাই তেখেতৰ বেৰা দি তেখেতক হাঁচি দিয়ে। গতিকে আৰু দেউতাকো আছিল, বুঢ়া দেউতাক, পলাব সুবিধা নাপালে, হঠাৎ আহি গ'ল। গতিকে তেখেতে হাতীবিলাকক সেৱা শুশ্ৰূষা কৰি কিবা কৈ হেৰি কৰি মুক্তি পালে তেখেতে, কিন্তু কোনো ক্ষতি কৰা নাই তেখেতক। গতিকে তাৰপিছত সতীশ দাসৰ ঘৰ দুৱাৰ ভাঙি আকৌ ওচৰৰে বিনিতা দাস বুলি বিধৱা তিৰোতা মহিলা, তেখেতৰ ঘৰ দুৱাৰ ভাঙি তেখেতসকলে হঠাৎ তাৰমানে তাৰ আগতে পলাব সুবিধা পাইছে, কাৰণ কিয় অলপ গম পাই তাই পলাল। তাই মাত্ৰ ছোৱালী এজনী আছিলে, ল'ৰা দুটা আছে যদিও বাহিৰত থাকে। গতিকে তাইৰো ঘৰ দুৱাৰ ভাঙি ক্ষতি কৰে। আৰু তাইৰ যোৱা বছৰো সেই বস্তিৰে তামোল গছ গোটেই ভাঙি বহুত নষ্ট কৰি দিয়ে। তাৰপিছত আবেদন কৰিছিলোঁ, ময়ে আবেদন কৰাত আছিলোঁ।
কিন্তু তাই কোনো ক্ষতিপূৰণ নাপালে যোৱা বছৰ। যোৱাকালি মই ফৰেষ্টাৰ এজনক কৈছোঁ তাইৰ কথা, ক'লে তাই যোৱা বছৰৰ ক্ষতিপূৰণ নাপালে, তামোল চামোল গোটাই ধ্বংস কৰি দিছে। কিন্তু এইবাৰো তাইৰ ঘৰ দুৱাৰ ভাঙি গ'ল। গতিকে যাতে এইবিলাক আমাক সুবিধা দিয়ে। আৰু তাৰপিছত সেই বস্তিৰ পৰা ওলাই গৈ আকৌ পথাৰত ক্ষতি কৰে। পথাৰত হয়তো বহু মানুহৰ খেতি নষ্ট কৰে। মোৰ এই কেইদিনমান আগতে আকৌ দুৰ্গা পূজাৰ লক্ষী পূজাৰ আগদিনা আহি আকৌ এবাৰ চুটকি গ'ল ধান। ঠিক তেনেদৰে যোৱাকালিও তেনেকৈ গাঁৱৰ পৰা ওলাই যায় আকৌ সেই খেতি পথাৰে চুটকি নষ্ট কৰে। গতিকে গোটেইখিনি খেতি মোৰ বুলি নহয়, মোৰ ওচৰৰ পাজৰৰ বহু খেতিয়কৰ খেতি নষ্ট কৰি দিয়ে। গতিকে আমি এতিয়া বৰ্তমান ৰাতি ভয়ত থাকোঁ। ৰাতি মোটামুটি আমি টোপনি নামাৰোঁ, ঠিক তেনেদৰে থাকোঁ আমি। গতিকে যোৱাকালিও এনেকুৱা সমস্যা, আগৰবাৰ আহোঁতেও এনেকুৱা সমস্যা। গতিকে আমাৰ আকৌ অহাৰ সম্ভাৱনা আছে। গতিকে আমি হয়তো গাঁওবাসীয়ে বহুত সাৱধান থাকিব লগা বাধ্য হৈছোঁ। গতিকে আমাৰ এইবিলাকৰ কাৰণে যাতে আমাক আমি গম পোৱাত নৱাবস্তি চাইডত বোলে ফিনিচিঙৰ ব্যৱস্থা কৰিছে, ঠিক তেনেদৰে আমাকো যাতে পাগলদিয়াত তেনেকুৱা ব্যৱস্থা কৰি অলপ সকাহ দিয়ে চৰকাৰৰ ফালৰ পৰা। অসম চৰকাৰ, BTR চৰকাৰ সকলোকে আমি আহ্বান জনাইছোঁ। গতিকে আমি যাতে অলপ নিৰ্ভয়ে থকাৰ কাৰণে অলপ সাহ পাওঁ। গতিকে তাৰ কাৰণে আমাক চৰকাৰে অলপ ব্যৱস্থা কৰিব লাগে। আৰু যিবিলাক খেতি বা ঘৰ দুৱাৰ ক্ষতি কৰিছে তাৰে যাতে ক্ষতিপূৰণ আমাক আবেদন কৰিলে ক্ষতিপূৰণ দিয়ে, তাৰ কাৰণে মই চৰকাৰক আহ্বান জনাইছোঁ। গতিকে আমাৰ যাতে এই ক্ষতিপূৰণবিলাক আবেদন পোৱাৰ পিছত যাতে অলপ আমাক সুব্যৱস্থা কৰে, তাৰ কাৰণে মই চৰকাৰক আহ্বান জনাইছোঁ। গতিকে আজি আমাৰ সাংবাদিকসকলে আহি আমাক ঠিক তেনেধৰণে সোধাৰ কাৰণে মই নথৈ আনন্দিত হৈছোঁ। গতিকে আমাৰ সাংবাদিকজনক আমি ধন্যবাদ জনাইছোঁ। ঠিক তেনেদৰে যাতে আমাৰ ভৱিষ্যতো অলপ সাহস থকাৰ কাৰণে আমাক সুব্যৱস্থা কৰি দিয়ে, তাৰ কাৰণে মই চৰকাৰক, আমাৰ অসম চৰকাৰ তথা BTR চৰকাৰক আহ্বান জনাইছোঁ।